কি ক'ব আজি আপুনি যিহেতু এইখন কাৰ্যালয় উদ্বোধনী কৰিছে? প্ৰথমে গোটেই অঞ্চলবাসী আৰু ৰাইজৰ মই প্ৰাৰ্থনা জনাইছোঁ। 2 নম্বৰ কথা হ'ল মানে কি কওঁ, মানে আমাৰ ইয়াৰ পৰা লংকা বহুত দূৰ, দুখীয়া মানুহৰ কাৰণে যদি যাবলৈ হয় বহুত প্ৰব্লেম হয়। সেইটো কাৰণে মানে কি আমি যিটো বিলৰ কাৰণে যিটো APDCL যিটো EGP যিটো এতিয়া শুনিছোঁ, তেতিয়া আমি ভাবিছোঁ আমাৰ অঞ্চলৰ ৰাইজৰ এটা উপহাৰ বুলি এটা বস্তু দিয়ে। সেইটো কাৰণে মানে আমি এটা APDCL EGP এটা এপ্লাই কৰিছোঁ। কৰাৰ পিছত মানে আমি এটা ক'ব বিচাৰিছোঁ, আজি চাওক, যদি কোনোবা অনলাইন দোকানত যদি মানুহে যদি বিল পে' কৰে, কোনোবা মানুহে 500 টকা পে' কৰিলে হেৰি দিব লাগে, 20 টকা এটা অভাৰ দিব লাগে। কিন্তু আমাৰ ইয়াতে এনেকুৱা দিব নালাগে। আৰু এটা কথা, আমাৰ ইয়াতে এনেকুৱা অফাৰ আছে, যদি কোনো মানুহৰ বিল হৈছে, যদি বিল দিব পৰা নাই, যদি ফোন কৰে বোলে পইচা ৰাখি বোলে এনেকুৱা মোৰ বিলটো হৈ গ'ল, আপুনি আহি বিলটো কালেক্ট কৰি লৈ যাওক। আমাৰ এজেণ্টবিলাক যাব, এই বিলটো কালেক্ট কৰি লৈ আহিব, ঘৰৰ পৰা লৈ আহিব। ঘৰৰ পৰা লৈ আহিব। কোন কোন জেগাৰ মানুহে দিব পাৰিব এই বিলটো? তেতিয়া আৰু এটা কথা, এনেকুৱা বেলেগ হ'ব পাৰে, কিন্তু বিলটো দিয়াৰ পিছত লগে লগে ৰিচিপ্টটো দিব, বিলৰ ৰিচিপ্ট দিব। মই ৰিচিপ্ট এটা দেখুৱাই আছোঁ আপোনালোকক। আৰু মোবাইলৰ জৰিয়তে SMS যাব, বিল দিয়াৰ লগে লগে মোবাইলৰ জৰিয়তে SMS যাব। আৰু আপোনালোকে বেলেগে যিটো ইণ্টাৰেষ্ট আছে এইটো কি কৰিব? নাই, বেলেগ একো ইণ্টাৰেষ্ট আমি নলওঁ। যিটো অফিচিয়েল ফেচিলিটি আছে সেইটো বিল আহে সেইটোৱে লওঁ আমি। বেলেগ আৰু এক্সট্ৰা আপোনালোকে চাৰ্জ নালাগে? এক্সট্ৰা কাষ্টমাৰ একো পে' কৰিব নালাগে আৰু অকল যিটো আহিছে নেট বিল সেইটো? এইটো বিলটো যিটো আহিছে সেইটোৱে আৰু। কি ক'ব, যিহেতু আজি APDCL এখন কাৰ্যালয় আপোনালোকে উদ্বোধনী কৰিছিলে? এইটো কোৱাত আমাৰ এই অঞ্চলৰ ৰাইজৰ বহুত আনন্দিত হৈছোঁ আমি এইখন খোলাতেই। কিয় আমাৰ ইয়াৰ লংকাত যোৱাতে অহাটো বহুত খৰচো হয়, এই খৰচৰ পৰা আমাৰ গৰীব দুখীয়া মানুহ বহুত সুবিধা হৈছে এইটো। গতিকে ইয়াত এইখন খোলাত আমাৰ এই অঞ্চলৰ ৰাইজৰ সুবিধাতে বহুত আনন্দ ৰাইজো হৈছে, উপকৃত আমিও হৈছোঁ। আমাৰ ইয়াৰ পৰা লস্কৰপাতাৰ লংকা অহা যোৱাত খৰচো, এজন মানুহ অহা যোৱা কৰিলে 100 টকা গুচি যায়। কোনোবা দুখীয়া মানুহৰ ঘৰত 100 টকা বিল আহে, ইয়াত 100 টকা দিলে, ইয়াত লৈ আহিলে 100 টকা বিল দি যাব, তেওঁৰ যিটো খৰচ বিল ইয়াত দি দিলে তেওঁৰ বাচি যাব এই পইচাখিনি। গতিকে এইখিনিত আমাৰ বহুত আনন্দ হৈছে, আমি এইখিনি কৈ যিহেতু এখন কাৰ্যালয় উদ্বোধনী কৰিছে, এই উদ্বোধনী সভাত আপুনি উপস্থিত হৈ আপোনাক কেনেকৈ অনুভৱ হৈছে? মই পোনপ্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু শক্তিমন্ত্ৰী ডাঙৰীয়াক এই শুভক্ষণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু তেওঁলোকে EGP নামৰ এপছটো খুলি অসমৰ বিভিন্ন প্ৰান্তত, বিভিন্ন জিলাত নিবনুৱা যুৱক যুৱতী যে কৰ্মসংস্থাপনৰ নিচিনা মানে ব্যৱসায়ৰ নিচিনা তেওঁলোকে চলি ফুৰি খোৱাৰ এটা সুবিধা কৰি দিয়াৰ কাৰণে মই সকলোকে এই বিদ্যুৎ বিভাগৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীলৈকে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই আশা কৰোঁ এই EGP নামৰ এপছটো যিসকলে লৈছে তেওঁলোকৰ নিশ্চয়কৈ উপকৃত হ'ব। ইয়াৰ পৰাও বিদ্যুৎ বিভাগৰ নিশ্চয় উপকৃত হ'ব। বিশেষকৈ এই অঞ্চলৰ সন্মানীয় বিদ্যুৎ গ্ৰাহকসকলৰ যি কষ্ট আৰু যি কি ক'ব, আজি আপুনি এইটো কাৰ্যালয় উদ্বোধনী কৰি কেনেকৈ অনুভৱ হৈছে আপোনাৰ? অনুভৱটো এনেকুৱা, দেখক আজি এটা শুভ দিনত, শুভ লগ্নত, ছেপ্টেম্বৰৰ 3 তাৰিখ আজি, আৰু এই দিনটো APDCL যে এখন চাব চেণ্টাৰ লস্কৰপাতাৰ মাজগাঁৱত অনুষ্ঠিত হৈ এই অনুষ্ঠানখন আজি শুভ উদ্বোধনী কৰা হ'ল। ইয়াৰ বাবে অঞ্চলবাসী যথেষ্ট উপকৃত হ'ব। এইকাৰণে হ'ব, ইয়াৰ মানুহে যিসকলে ইলেক্ট্ৰিক ব্যৱহাৰ কৰি আছে, এইসকলৰ লংকা গৈ বিল দিয়াটো যথেষ্ট কষ্টকৰ হয়। আৰু চেণ্টাৰটো যিহেতু নিজৰ জেগাতে ওচৰতে আছে, গতিকে মানুহে এই কষ্টখিনি দূৰ কৰি সহজতে এই চেণ্টাৰটোত আহি নিজৰ বিলখিনি